কবিতাৰ শিৰোনাম কিমানবাৰ। কবিতাটি মোৰ স্বৰস্থ। কিমান ভাল পালে আপুনি মোৰ প্ৰেমত পৰিব, কিমানবাৰ আপোনাৰ চকুত চালে আপোনাৰ চকু মোৰ চকুত পৰিব, কিমানবাৰ। কিমান ভাল পালে আপোনাৰ মনৰ মাজত মোৰ মনে ঠাই ল'ব, কিমানবাৰ আপোনাৰ এটাৰ হাঁহিৰ অপেক্ষাত ৰওঁতে ৰওঁতে মোৰ চকু হেতা পৰিব, কিমানবাৰ। এই প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায়। আচলতে কি কৰিলে আপোনাৰ মনক বুজা যাব, কি কৰিলে আপোনাৰ চকুত মোৰ চকু পৰিব, কিমান আশাৰ সমাধি বগাই ল'লে আপোনাৰ ওঠত মোৰ বাবে এটি হাঁহি বিয়পিব। এই এবাৰতো প্ৰেমত পৰি চোৱা, কি ঠিক হয়তো পাই যাব পাৰা জীৱনৰ অন্য এক গাথা। এই যে অনুভৱে লিখে মোৰ হুমুনিয়াহৰ কবিতা, খিৰিকীৰ সিপাৰৰ কোমলীয়া বৰষুণ জাকত তিতা তোমাৰ আচল খনি দেখি ৰিপ ৰিপ মলয়াই যেন তাৰেই পম খেদে, ঠিক মোৰ মনটোৰ দৰে। ৰৈ যায় আকৌ এটি হুমুনিয়া, এয়া যেন তুমি বিহীন বৰষুণ। আহিবা আকৌ লিখিম সেই কবিতা, যি কবিতাৰ শিৰোনামা তুমি। গাবাহি আকৌ সেই গানকে, যি গানৰ সুৰ ঢালিছিলা তুমি। মোৰ অনুভৱৰ তুমি হাস নাহানা, বুজিবা জানো বুজালে মনৰ ভাষা। ৰৈ যায় আকৌ এটি হুমুনিয়া, এই কিমান ভাল পালে তুমি মোৰ প্ৰেমত পৰিবা। ধন্যবাদ।